নমস্কাৰ বন্ধুবান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। বন্ধুবান্ধৱীসকল, আজি আপোনালোকৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ যে আপোনালোকে থাম্বনেইল দেখি গম পাইছে যে আজি আপোনালোকৰ ওচৰলৈ মই এটা নটিফিকেশ্যন লৈ আহিছোঁ বা ইনফৰমেশ্যন লৈ আহিছোঁ। যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰিছে, কেনেদৰে আবেদন কৰিব বিচাৰিছে বা আবেদন কেতিয়া হ'ব, সম্পূৰ্ণ যদি এই তথ্য আপোনালোকে জানিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। এই চেনেলটোত যদি পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এনেকুৱা ধৰণৰ নটিফিকেশ্যন ইনফৰমেশ্যন আপোনালোকে লাভ কৰি থাকিব। বন্ধুবান্ধৱীসকল, প্ৰথম কথাটো হ'ল যে চৰকাৰী ঘৰত যদি আপুনি পাব লাগে তেনেহ'লে আপোনালোকৰ যি ক্ৰাইটেৰিয়া আছে, যি আপোনালোকৰ যোগ্যতা আছে, সেইখিনি আপোনালোকৰ থাকিব লাগিব আৰু তাৰপিছত আপোনালোকে আবেদন কৰিব লাগিব। কিন্তু বন্ধুবান্ধৱীসকল, আগতে এই চৰকাৰী ঘৰৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিছিল বা অনলাইন আবেদন কৰাৰ প্ৰক্ৰিয়া আছিল আগতে, কিন্তু বৰ্তমান অনলাইন আবেদন প্ৰক্ৰিয়া বন্ধ হৈ আছে। গতিকে যদি চৰকাৰী ঘৰৰ বাবে আপোনালোকে যোগ্যতা হয় বা আপুনি চৰকাৰী ঘৰ আপোনালোকে পাবলগীয়া হয় তেনেহ'লে আপোনালোকে পঞ্চায়তত যাব লাগিব আৰু পঞ্চায়তত গৈ আপোনালোকে এপ্লিকেশ্যন দিব লাগিব যে আপুনি চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিব লাগে আৰু আপোনালোকৰ যিখিনি ইনকাম চাৰ্টিফিকেট আছে আৰু যিখিনি আপোনালোকৰ ডকুমেণ্টছ আছে, পান কাৰ্ড, ভোটাৰ ID, আধাৰ কাৰ্ড, এই গোটেই ডকুমেণ্টছখিনি, বেংক একাউণ্ট আপোনালোকে লগত লৈ যাব আৰু আপোনালোকৰ যেতিয়া এপ্লাই কৰিব চৰকাৰী ঘৰৰ বাবে তেতিয়া আপোনালোকৰ এই ডকুমেণ্টছখিনি আপোনালোকৰ লাগিব। আৰু বন্ধুবান্ধৱীসকল, আপোনালোকে এপ্লিকেশ্যনখন দিয়াৰ পিছত পঞ্চায়তত আপোনালোকৰ সেইখন যদি আপোনালোকৰ একচেপ্ট কৰে বা গ্ৰাণ্ট কৰে তেনেহ'লে আপোনালোকে সেই ঘৰ আপোনালোকে লাভ কৰিব পাৰিব। বন্ধুবান্ধৱীসকল, প্ৰথম কথাটো হ'ল যে আপুনি পঞ্চায়তত যাব লাগিব, গৈ আপোনালোকে সুধিব লাগিব বা আপোনালোকে এখন এপ্লিকেশ্যন দিব লাগিব আৰু তাৰ থ্ৰুৱেদি আপোনালোকে লাভ কৰিব পাৰিব চৰকাৰী ঘৰ। বন্ধুবান্ধৱীসকল, তেনেকুৱা ধৰণৰ কোনো অনলাইন প্ৰক্ৰিয়া বৰ্তমান আৰম্ভ হোৱা নাই বা এতিয়া আৰম্ভ হ'ব বুলি কোনো নটিফিকেশ্যন নাই অহা, কিন্তু বহুতে বা কিছুমানে পঞ্চায়তৰ থ্ৰুৱেদি তেওঁলোকে ঘৰ লাভ কৰি আছে। বন্ধুবান্ধৱীসকল, আজি ইনফৰমেশ্যনটো জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।